বমা আপুনি আকৌ বৰ ভাগ্যৱান দেই ছোৱালী কিন্তু হাই লাখ লক্ষ্মী আৰু বিৰাট ধুনীয়া বৰ মৰম লগা পায় বৰদেচাৰী বৰমা ছোৱালী কিন্তু বৰ মৰম লগা পায় নহ'ব নেকি দেখা নাই জানো আমাৰ লালা অল্প ধুনীয়া নে লক্ষেশ্বৰী বৰমা দেখিছো নহয় পিছে বমা ছোৱালী চাবলৈ কাক কাক মাতিছিলে এই গাঁৱৰ ৰাইজৰ সকলোকে খবৰ দিছিলোগে মই আৰু টংকেশ্বৰীয়ে গৈ তহঁতকেইজনী সোনকালে আহিলি ভালেই কৰিলি বুজিছা এতিয়া লালি বাপেক আহিলেও চিন্তা নাই ঐ ছোৱালী দুখ নকৰিবি আমি চবে মিলি যাম নহয় তহঁতৰ ঘৰলৈ হেৰি লালি তুমি চিন্তা নকৰিবা এই ময়ো পলাইহে অহা লালি আমি চব একে পানীৰে মাছ বুজিছানে আৰু মিছা ক'লে কিডাল হ'ব ময়ো পলাই অহাহে ই বমা হয় নেকি এই বৌতি মই আজিহে গম পালো চুজি মাইনা ডাঙৰ হ'ল আমাৰ চুজি মাইনাই আকৌ কেনেকুৱা বুলি দিলে অ দিছো ৰা মা জানানে মই পইচা লৈ গৈ আছিলো নহয় চানা খাবলে বুঢ়া মানুহ এজনে চবকে গালি পাৰি আছে ইমান খঙত আহিছে মই ভয় খাই গলোগে কৃষ্ণ টংকেশ্বৰী বৰমা মই হ'লে যাওঁ দেই এই লালি বাপেকৰ মুখ আগলে মই আকৌ নাহো দেই হেৰি এতিয়া কি হ'ব ন এই বমা মই হ'লে যাওঁ নেকি ই নেথাকো দেই মোৰ হ'লে বৰ ভয় লাগে এইবোৰ চব গুচি গ'লে কেনেকে হ'ব আকৌ গাঁৱৰ ৰাইজ নাথাকিলে আকৌ আমাৰ বিপদ হ'ব নহয় ছোৱালী এইবোৰ কি দেখিছো মই মই মোৰ ছোৱালীৰ লগত কথা পাতি আছো পিতাই তুমি খং নকৰিবাচোন এতিয়া মই এইখন ঘৰৰ বোৱাৰী হ'লো বায়েৰেহঁত থাকোঁতে তই পলাই আহিলি তোৰ লাজ চৰম নালাগিলে মোৰ ভুল হৈ গ'ল পিতাই মোক ক্ষমা কৰি দিয়া চুপ একদম চুপ কথা নকবি আহিলিয়ে যেতিয়া আজিৰ পৰা সেইখন ঘৰৰ দুৱাৰ তোৰ কাৰণে বন্ধ পিতাই আমাৰ ভুল হৈ গ'লগে আমাক ক্ষমা কৰি দিয়ক আমি বহুত ডাঙৰ ভুল কৰিলোঁ এতিয়া এই সকলোবোৰ পাহৰি আপুনি আমাৰ যুগ্ম জীৱনৰ কাৰণে আশীৰ্বাদ দিয়ক এইবোৰ পাহৰি যাওক পিতাই মইনো কি বেয়া কথা কৈছিলোঁ
মোক এনেকৈ থাপৰ মাৰি দিলে যে আজিলৈকে মোক কোনেও থাপৰ মৰা নাই এনেকৈ। মই ইয়াৰ পৰা যোৱাই ভাল হ'ব নেকি? নহ'লে কাৰ গালত কাৰ পিঠিত কি কোব উঠে ঠিক নাই দেই। মই যাওঁৱেই বমা। মোৰ ল'ৰাক চাপ দিবলৈ তাই কোন হৈছে হা? মই আজিলৈকে তাক মাৰি পোৱা নাই আৰু তই মোৰ ল'ৰাক থাপৰ মাৰিছ। মোৰ কঁকালত বিষটো নোহোৱালে তোক মই এতিয়া বাঢ়নীয়ে কোবাই কোবাই খেদিলোহেঁতেন। চিনি পোৱা নাই বুঢ়ী মৰা? আজিলৈকে লক্ষেশ্বৰক মৰা এইখন গাঁৱত কোনো ওলোৱা নাই। মোৰ ঘৰৰ পৰা তই ভালে ভালে ওলাই যা, নহ'লে তোৰ দিগদাৰ আছে। হেৰি কিবা এটা কৰক, কাজিয়া বেছি হোৱাৰ আগতে কিবা এটা কৰক। আই ফদেশ্বৰী, তোলে মই ভয় নকৰোঁ বুজিছ। তই মানে ভাবিছ মই তোক ভয় কৰোঁ বুলি? আই লক্ষেশ্বৰ, মোৰ ভুলিয়াই ওলা, বাহিৰ ওলাই যা, নহ'লে কি কৰিবি? আই পাচপাচি, আই মজিয়াত বাঢ়নীডাল আছে লৈ আছোন। এই বমা আৰু লক্ষেশ্বৰ কাই এনেকৈ কাজিয়া লাগি নাথাকিবচোন। যি হ'ল হ'ল আৰু। এতিয়া আৰু লালা আৰু লালিক আপোনালোকে আশীৰ্বাদে কৰিব লাগে। এনেকৈ কাজিয়া লাগি থাকিলে কেনেকৈ হ'ব? আই লক্ষেশ্বৰ, তোৰ যদি এতিয়া চাম বোলা বস্তুটো আছে, মোৰ ঘৰৰ পৰা ওলাই যা। লক্ষেশ্বৰ সদায় নিজৰ মালিক হয়, ওলাবও নিজে, সোমাবও নিজে। তোৰ কিবা অতীতৰ কথা মই নাজানো বুলি ভাবিছ? আই ফদেশ্বৰী, তই কিন্তু সীমা চেৰাই গৈছ। মোক খং নুঠাবি আকৌ। মই উঠিব নোৱাৰা হ'লো কাৰণেহে, নহ'লে তোক। হেৰি যি হ'ল হ'ল আৰু, এইবিলাক বাদ দিয়কচোন। মা, তুমি ইয়াত? কাক সুধি তুমি ইয়ালৈ আহিলা? কলিয়াই গৈ ঘৰত ক'লেগৈ আপুনি বোলে বৰ খঙত ওলাই গৈছে। সেইকাৰণে মই আপোনাৰ পিছে পিছে এইখন গাঁৱলৈ গুচি আহিলোঁ। যি হ'ল হ'ল আৰু বুজিছে। এতিয়া আৰু দুইটাকে আশীৰ্বাদ কৰক, এইবোৰ পাহৰি যাওকগৈ। লক্ষেশ্বৰ, তই অতীততে যি কৰিলি কৰিলি আৰু। এতিয়া তই ভাল হ, আৰু তোৰ ছোৱালী আমাৰ ঘৰত সদায় সুখী থাকিব। তই কেতিয়াও চিন্তা নকৰিবি, তাইক মই একদম নিজৰ ছোৱালীৰ দৰে ৰাখিম। তোক মই কথা দিছোঁ, মোৰ নিজৰ ছোৱালীৰ দৰে তাইক মই মৰম কৰিম। কাইদেউ, আমাৰ বৰমাক খুব ভাল, আৰু আমাৰ লালাও বৰ ভাল। আপোনালোকে বৰ ভাল ল'ৰাই পালে। পিতাই, আপুনি চিন্তা নকৰিব, লালিক মই সুখত ৰাখিম। হাজাৰ হ'লেও মই লালিৰ দেউতাক। তাই এনেকৈ বায়েকত থাকোঁতে পলাই অহাৰ কাৰণে মোৰ খং উঠি গৈছিলে। মই অতীতৰ লক্ষেশ্বৰ নহয়, মই সলনি হ'লোঁ। দে বোপাইহঁত, তহঁতে সুখত থাকিবি। আৰু জোঁৱাই, তোমাক মৰাৰ কাৰণে তুমি বেয়া নাপাবা, মোক খং উঠি গৈছিলে। বৰমা, এতিয়া কিন্তু ডকচি খাম দেই। তেন্তে বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। তেন্তে বন্ধুসকল, লালা আৰু লালিৰ অতীতৰ খণ্ডটি আমি ইয়াতে সামৰণি মাৰিলোঁ। ভিডিঅ'বোৰ চাই থাকিব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বন্ধুসকল, কৰিবা আকৌ দেই, মই ভদেশ্বৰীয়ে কৈছোঁ।